বান্ধৱীসকল পৰিণীতা ব্লগলৈ সকলোকে স্বাগতম। আজি মই বেলেগ এটা কাৰণত ভিডিঅ' বনালোঁ। আমাৰ বোলে জালুকবাৰী সমষ্টিৰ MLA হয়, কিন্তু সকলোৰে মৰমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰক কোনোবাই বটল দলিয়াইছিলে, তাকে লৈ এইটো ধৰ্ণা দিয়া হৈছে। এইবিলাক হস্তক্ষেপ কৰিছিলে, আপোনালোকে চাই যাব সকলোৱে। আজি তাৰে মানুহ আপোনালোকে চাই যাব, সকলোৱে সহযোগিতা আগবঢ়াব। বাই ধন্যবাদ। এইবোৰ দেখিছেনে কিমান মিটিং কৰা মানুহ জালুকবাৰী ব্ৰিজৰ তলত। এইবোৰ হেমন্ত ছাৰক কোনোবাই হস্তক্ষেপ কৰিছিলে বোলে, বটল দলিয়াইছিলে। আমাৰ মেম্বাৰ সুমিতা ইয়াতে এইবিলাক কাউন্সিলাৰ কল্পনা বা আহিছে, এইবিলাক পুলিচ প্ৰশাসন দিছে, সকলোবোৰ আছে। আপোনালোকে ভিডিঅ'বোৰ চাই যাব। আৰু এইবোৰ বেয়া কাম কৰিব নালাগে। মিনিষ্টাৰ এটাৰ কাৰণে, আমাৰ কাৰণে তেওঁ কিমান কৰিছে, কিন্তু তেওঁক বটল দলিওৱা, শিলগুটি দলিওৱা এইবোৰ আপোনালোকে বন্ধ কৰক। এইবোৰ বহুত বেয়া কথা। আপোনালোকে ভোট চবে দিয়ে, কিন্তু সকলোৱে নিজৰ নিজৰ ব্যক্তিগত কথা, কিন্তু মিনিষ্টাৰক আক্ৰমণ কৰিব দৰকাৰ নাই। আপোনালোকে এইবোৰ বেয়া কামবোৰ বন্ধ কৰক। আক্ৰমণ কৰিছে নেকি? এই আক্ৰমণৰ দিয়া হৈছে। হাজাৰ হাজাৰ লোক আছে। সেইকাৰণে মানুহক বন্ধ কৰাটো বন্ধ কৰক। হেমন্ত ছাৰক আক্ৰমণ কৰাটো বন্ধ কৰক। কিমান মানুহ দেখিছেনে? হেমন্ত ছাৰৰ এটা বটল দলিয়াইছে, কিন্তু হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এইবিলাক গুণ্ডাগিৰি আমাৰ ইয়াত নচলিব। কংগ্ৰেছৰ দাদাগিৰি নচলিব ইয়াত। বিজেপি জিন্দাবাদ।